বাঘনো কি হয়? বাঘ ঘৰা বাঘ বুলি কয় কিছুমানে, প্ৰেতাত্মা বুলি কয়, কিছুমানে বাঘ ফেৰুৱা বুলি কয়। কিন্তু বাঘ আচলতে কেনেকুৱা কি হয়, যিবিলাক মানুহে লগ পায় সিহঁতেহে গম পায় বাঘ কেনেকুৱা কি হয়। বাঘে লগ পালে মানুহটোক এনেকুৱা দুৰৱস্থা কৰি দিয়ে, মানুহটোৱে আশা নাথাকে কি মানুহটো জি থাকিব। আজি এই ঘটনাটো, যিটো ঘটনা আমাৰ জেঠুৰ লগত হৈছিলে, এই ঘটনাটো আজি মই আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ। আৰু কি হৈছিলে এই সম্পূৰ্ণ কথাখিনি মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত ক'ম। আচলতে এই ঘটনাটো হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ চৰাইবাহী নামৰ গাঁওখনত। প্ৰায় মানুহে গম পাবই, মই গম পাই যাম কি মৰিগাঁও ডিষ্ট্ৰিক্টৰ চৰাইবাহী গাঁওখনৰ এই ঘটনা আমাৰ জেঠুৰ লগত হয়। আজিৰ পৰা প্ৰায় 40-50 বছৰ আগৰ কথা হয়। এতিয়া হৈছিল কি, আমি আৰম্ভ কৰিছোঁ। মোৰ নাম পুনিৰাম। মোৰ বয়স প্ৰায় তেতিয়া 18-19 বছৰমান হ'ব। আৰু মই গাঁৱৰ এটা চেংচেঙীয়া ডেকা ল'ৰা আছিলোঁ তেতিয়া। প্ৰায় আমি মাছ মাৰোঁৱেই, বাৰিষা ছিজনটোত গোটেই ছিজন আমি মাছ, কুচিয়া, কাছৰ সেইবিলাক খুব মাৰিছিলোঁ। তো তেতিয়া মোৰ এজন ভাল বন্ধু আছিল, যিটো মানে আমি দুটা লগেই নেৰোঁ। আমি সদায় এনেকৈ মাছ মাৰিব যাওঁ, জাল পাতিব যাওঁ। সেইকেইটা দিনত বৰষুণ পৰি আছিল, হালকা বাৰিষা ছিজনত মাজে মাজে বৰষুণ হৈ যায়। সেইদিনাখনো ঠিক সেনেকৈ মোৰ লগতো আৰু মই জাল পাতি আহিলোঁ। সেইকেইটা দিনত খুব কাৱৈ মাছ লাগি আছিলে, জালত খুব বেছি কাৱৈ মাছ। মোৰ লগতে মোক ক'লে, পুনিৰাম কাইলৈ সোনকালে আহিবি, জালখন সোনকালে চাব লাগিব, নহ'লে আমাৰ জালৰ ওচৰত যেন জাল পাতিছে, সিহঁতে জাল উঠাই লৈ গুচি যাব, মাছো নাপাম, জালো নাপাম। মই ক'লোঁ ঠিক আছে, তই মোক মাত দিবি আহি সোনকালে, মই গুচি আহিম। আৰু সেই ৰাস্তাটো সম্পূৰ্ণ জংঘলৰ ৰাস্তা আছিল, লগতে এখন মাকৰ আছিল, মাকৰশালীখনৰ গুৰিতে এই ঘটনাটো সি মোক কথাটো কৈছিল। আৰু মই তাৰ কথাটো শুনি সেইখিনি সময়তে মই তাক ক'লোঁ, তই মোক আহি ৰাতি মাত দিবি। গ'লোঁ, যাই ভাত পানী খালোঁ, ভাত পানী খাই শুলোঁ। তেতিয়া দিনত ঘড়ী নাছিল, কোনো আলাৰ্ম ক্লক নাছিল। মই ভাত পানী খাই শোৱাৰ পিছত প্ৰায় মই তেতিয়া ভাবিব পৰা নাছিলোঁ কিমান সময় আছিল, কি হৈছিল। মোৰ লগতে মোক মাত দিব আৰম্ভ কৰিলে, বাটৰ পৰা মাত লগালে, পুনিৰাম জাল চাবলৈ ব'ল, নহ'লে কোনোবাই জাল চাই লৈ যাব। মই ৰিণিকি মাতটো শুনিলোঁ। তাৰপিছত চিধা মোৰ দৰজাখন আহি টক টক বজিছে। তাৰপিছত আকৌ মাত নাই, আকৌ দৰজাখন টক টক বজিছে। অলপমান পিছত আকৌ ৰাস্তাত মাতিছে, পদূলিত, পুনিৰাম উঠিলিনে? ব'ল, জাল নহ'লে কোনোবাই চাই লৈ যাব। মই দ্বিতীয়বাৰ মাতোতে সাৰ পাইছোঁ আৰু মই গম পাইছোঁ সি মোক মাতিছে, মোৰ লগটোৱে। মই তাৰ পৰা মাত দিলোঁ বিচনাৰ পৰা, ঐ ৰ, মই গৈছোঁ, তই অলপমান সময় ৰচোন। প্ৰায় অলপমান সময় ৰোৱাৰ পিছত সি আকৌ মাতিছে, পুনিৰাম ব'ল, দেৰি হৈছোঁ, জাল চাবলৈ ব'ল, নহ'লে জাল কোনোবাই চাই লৈ যাব। মই বেগ মোৰ যিখিনি বস্তু আছিলে সেইখিনি ল'লোঁ, বিৰিৰ টোপোলাটো ল'লোঁ, মেচটো ল'লোঁ, হাতত দাখন লৈ দৰজাখন খুলি মই ওলাই আহিলোঁ। মই তাক দেখিলোঁ প্ৰায় 50 মিটাৰমান দূৰত আমাৰ পদূলিটোত সি ৰখি আছে। মই তাক ক'লোঁ, ৰহ, মই গৈছোঁ। মই যাই পদূলি পাওঁ, সি প্ৰায় আৰু 50 মিটাৰ আগত ৰাস্তাটো যাই খাৰা হৈ আছে। মই তাক ক'লোঁ, আৰে ৰ আকৌ, একেলগে যাওঁ। সি কৈছে, দেৰি হ'ব নহয়, নহ'লে কোনোবাই জাল চাব। মই কৈছোঁ, বৰষুণ পৰি আছে দেখোন, জাপিটো লৈ লওঁ নেকি। সি ক'লে, তোৰ ইচ্ছা, তই যি কৰ। মই সিপিনে চালোঁ, দেখিলোঁ জাপিটো বেৰতে ওলোৱা হৈছে। মই পটককৈ জাপিটো মূৰত পিন্ধি ল'লোঁ। জোনাকৰ দিন আছিল আৰু ঝমঝম বৰষুণ পৰি আছিল, একদম মিহি বৰষুণ পৰি আছিল, জোনাকৰ দিন আছিল। মই যাই সি থকা জেগাখিনি পালোঁগৈ। আহঁত এডাল আছিল, আহঁতডালৰ গুৰিতে এটা শিৱ মন্দিৰ আছিল, তাৰ কিনাৰ পালোঁগৈ। সি অলপমান আগত যায় এটা পুখুৰী কিনাৰত আকৌ ৰখি আছে। মই তাক মাত লগালোঁ, আৰে তই যে মোলৈ ৰখা নাই, আকৌ আগবাঢ়ি গ'লি যেন। সি কৈছে, তই এনেকৈ ৰৈ থাকিলে নহ'ব, তই বেগা মই যিমান পাৰোঁ তিমান বেগেৰে যাব চেষ্টা কৰিলোঁ। মই বেগেৰে যাওঁ,
সি অলপমান আগত আকৌ ৰখি থাকে, মই ৰখি দিওঁ, মোৰ খং উঠিছে। আৰু লগতে যিহেতু বৰষুণ পৰি আছে, মই ভাবিছিলোঁ একেলগে গ'লে বেছি ভাল হ'ব, কিন্তু মই যিমান আগুৱাই যাওঁ সি তিমান আগলৈ গুচি যায়। তেতিয়া মোৰ গাৰ লোমবিলাকত শিয়ৰি উঠিছিল, ফেঁচাই মাত দিব ল'লে গছবিলাকত, চৰাই চিৰিকটিবিলাকে মাত দিছে। চৰাই চিৰিকটিবিলাকে প্ৰায় অনুভৱ কৰিছে, ফেঁচাকেইটাই অনুভৱ কৰিছে চাগে এইটো আচলতে মানুহ নহয়। সিহঁতে মোক ইংগিত দিছিলে তেতিয়া কি এইটো মানুহ নহয়, তই কাৰ লগত গৈ আছ। চিঞৰিছে, শালিকাবিলাকে খুব চিঞৰিছে, ফেঁচাই চিঞৰিছে, কাউৰীয়ে চিঞৰিছে। মই যেতিয়া এইবিলাক শুনিছোঁ, যিবিলাক মানে বাৰীৰ মাজেৰে যোৱা ৰাস্তাটো, সেই বাৰীৰ মাজেৰে যোৱা ৰাস্তাটো কিলকিলি এটা গৰু বাট, সেইটোৰে যাব লাগে। তো তেতিয়া মোৰ গাৰ লোমবিলাক শিয়ৰি উঠিছিল। উঠোঁতে মই ভাবিলোঁ ই কোন হয়নো। তেতিয়াও মই মনত ডাঠি কৰি পেলাই সিয়ে হয় চাগে, জাল কোনোবাই চাব বুলি বেগা বেগি কৰিছে। আৰু চৰাই চিৰিকটিবিলাক উঠিছে চাগে, ৰাতিপুৱা হৈছে আৰু। কিন্তু তেতিয়া যে জোনাকৰ দিন আছিল, মই তাক দেখিছোঁ, কিন্তু তাৰ মুখখনৰ ফেচটো মই তাৰ আকৃতিটো দেখি পোৱা নাই। সি গৈ আছে মোৰ আগে আগে গৈ আছে। মই যাই যোনখিনি পালোঁ, আকৌ সি সেইখিনিৰ পৰা অলপমান আগলৈ গুচি যায়। প্ৰায় সেনেকৈ কৰি মই 1 কিলোমিটাৰ ধৰক আহিলোঁ। 1 কিলোমিটাৰমান অহাৰ পিছত মোৰ গাটো বেজাব ধৰিছে। মাকৰখনো ঘূৰি পাইছোঁহি, তেতিয়া মোৰ গাটো বেজাইছে। মই ভাবিছোঁ আৰে ইটো আগে পিছে কেতিয়াও এনেকুৱা নকৰে, আৰু আজি সি এনেকুৱা কৰিছে। মই তাক মাত দিলোঁ, ঐ তই ৰখিবিনে, মই উভতি যাম। সি ক'লে তই আহ আকৌ, মই ৰখি আছোঁ ইয়াত আহ। সি তেতিয়ালৈকে যায়, যিটো পাকা ৰাস্তা আছিল, পাকা ৰাস্তাটো পাৰ হৈ পানীত নামিব আৰম্ভ কৰি দিলে। মই দেখিছোঁ সি পানীত নামিছে। মই বোলো মই পানীত নেনামো। মই মাকৰখনৰ গুৰি এজোপা ডাঙৰ আহঁত আছিলে, আহঁত ডালতে তলতে ৰখি আছোঁ। সি পানীত নামিছে। তাৰপিছত মই যেতিয়া নানামিলোঁ, সি উভতি আহি ৰাস্তাত থিয় হৈ গ'ল। কৈছে আহচোন তই বেগে আহ। মই তাক ক'লোঁ মই বেগে নাযাওঁ, মই বিড়ি এটা খাই লওঁ। মই বহি দিলোঁ, বিড়িটো বনাই বিড়িটো জ্বলাই মই পটককৈ চালোঁ তাৰ ফালে যেতিয়া মই চাওঁ, তাক দেখিলোঁ যে সি তাৰ ভৰিকেইটা মাটিত লাগি থকা নাই। যেতিয়া মাটিত লাগি থকা নাই, মোক গোটেই গা লোম থিয়ৰি উঠিল আৰু মোক বুকুখনে ধম ধম বজিব আৰম্ভ কৰিলে। মোক পূৰা কনফাৰ্ম হৈ গ'ল, মোৰ যি চকুত টোপনি আছিল চব ভাঙি চুৰমাৰ। মই কনফাৰ্ম হৈ গ'লোঁ যে ই মানুহ নহয় আৰু ই মোৰ বন্ধুটো নহয়। মই পটককৈ দাখন হাতত টাইটকৈ ধৰি ল'লোঁ। ধৰি মই তাক ক'লোঁ, ঐ আমুক তই মোৰ ওচৰলৈ আহচোন। সি নাহে। তই ওচৰলৈ আহ, মই মাতিলোঁ, নহ'লে তই ৰখি থাক, মই যাওঁ। মই গ'লোঁ আগুৱাই, সি পানীত নামি দিলে। আহ দেৰি হৈছে আহ। মই বোলো মই পানীত নেনামো। আচলতে তাৰ এটা সম্পূৰ্ণ প্লানিং আছিল। যদি মই পানীত নামো, সি মোক পানীত ডুবাই মাৰি দিলে হয়। কিন্তু মই পানীত নামা নাছিলোঁ। মোৰ ভাগ্য ভাল, মই বিড়িটো খাবৰ কাৰণে মই বহি দিলোঁ। মই লাহেকৈ সেইখিনি উভতি আহিলোঁ। তেতিয়া মই মন কৰিছোঁ, সন্মুখত দেখোন 300 মিটাৰমান আগত মোৰ মাকৰখন আছে। মাকৰখন দেখিলোঁ। মোৰ গাটো আৰু বেজাব ধৰিলে। গোটেই গাৰ লোম শিয়ৰি, দৌৰিম হেনে, পলাম হেনে, হাগিম হেনে, মুতিম হেনে, কি কৰিম মোৰ সেনেকুৱা লাগিব ল'লে। মই অলপমান পিছুৱাই আহিলোঁ। অহাৰ পিছত সি মাত দিলে, ঐ পুনিয়াম মই ৰৈ পেলাই ঘূৰি চালোঁ। তেতিয়া তাৰ মই আকৃতিটো দেখিছোঁ। সি সম্পূৰ্ণ এটা ক'লা মানুহ, মাথাটো ডাঙৰ, চকুকেইটা তেলেকা আৰু চকুকেইটা হালধীয়া ৰঙৰ আছিল। আৰু সম্পূৰ্ণ সি এটা উলংগ মানুহ আছিল। তাৰ গাত কোনো ধৰণৰ কাপোৰ নাই। মই তাক দেখি হতভম্ব হৈ গ'লোঁ। মই সুধিলোঁ, কোন হয় তই মই তোক দায়ে কাটিম। মই দাখন লৈ পেলাই তাৰ পিনে দৌৰি গ'লোঁ। মই বহুত সাহসী আছিলোঁ। মই দৌৰি গ'লোঁ। মই দৌৰি যোৱাৰ লগে লগে সি আহঁতজোপা ওপৰলৈ উঠি গ'ল। উঠি যায় সি তাক হাঁহিব, কিকিলি মাৰিবৰ কাৰণে আৰম্ভ কৰি দিলে। পুনিৰাম আজি তই ফাঁচি গ'লি, পুনিৰাম আজি তই যাব নোৱাৰ। সি হাঁহিবলৈ আৰম্ভ কৰিলে। মই বহুত এটা সাহসেৰে তাক দম দিলোঁ।
তই মোক কি মাৰিবি, মই তোক কাটি থৈ যাম আজি। তেতিয়া সি কিৰলি পাই হাঁহিব ল'লে। মই লাহেকৈ পিছলৈ মই কৈ উভতি আহিলোঁ। মই যেনেকৈ যাওঁ সি তেনেকৈ কিনাৰত ধানৰ মাজে মাজে ঝম 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 কৰি যাবলৈ পানীত আৰম্ভ কৰিলে। সি হাঁহি দিয়ে। মোৰ ভয়ত মই দৌৰিব পৰা নাই। তাৰপিছত ঘপককৈ আহি গছডাল কোনোবা এডাল গছৰ আগটোত ধৰ লৰাই দিব। ইডাল গছ লৰাই দিয়ে, সিডাল গছ লৰাই দিয়ে। অলপমান যোৱাৰ পিছতে বাঁহবাৰী এখন আছিলে, বাঁহবাৰীখনৰ দীঘল বাঁহ এডাল ৰাস্তাত সি পেলাই দিলে। ৰাস্তাত বাঁহডাল পেলাই দিয়াৰ পিছত মই শুনিছিলোঁ, কোনোবাই কৈছিলে যদি কেতিয়াবা এনেকৈ তোমাক বাকে বা ভূত পেৰেতে পায়, বাটত যদি ৰাস্তাত যদি বাঁহ পেলাই দিয়ে, বাঁহডাল চেৰাই যাব নালাগে। যদি বাঁহডাল চেৰাই যাওঁ তেতিয়াহ'লে বাঁহডাল জাপকৈ মাৰি পঠিয়াব আৰু মই ওপৰত ওলমি যাম। মোৰ কথাটো মনত পৰিলে। মনত পৰাৰ লগে লগে মই দাখন ঘপকৈ লৈ, হাতত আছিল দাখন ধৰি লৈ বাঁহডাল মাজতে দুটুকুৰকৈ কাটি দিলোঁ। ৩-৪ কোপত বাঁহডাল কাট খাই গ'ল। কাট খাই যোৱাৰ পিছত মই আগুৱাই লাহে লাহে গৈ আছোঁ। সি মোৰ পিছে পিছে। মই দেখি আছোঁ, মোৰ পিছলৈ ঘূৰি চাওঁ, তাক দেখোঁ সি খোজকাঢ়ি যিমান মই বেগে যাওঁ সি সিমান বেগে, কিন্তু মোৰ কাষ চাপা নাই। প্ৰায় 30-40 মিটাৰ পিছত সি ৰখি আছে। আৰু মই যিমানবাৰ তাক ঘূৰি চাওঁ তিমানবাৰ তাৰ মুখখন দেখা পাই মোৰ যিমান ভয় লাগি আহে। মই বেগে আহি পটককৈ মন্দিৰটোৰ কাষ পালোঁহি, যিটো শিৱ মন্দিৰ আছে। শিৱ মন্দিৰটো কাষ পোৱাৰ পিছত মই পটককৈ শিৱ মন্দিৰ কিনাৰ পিনে চাপি গ'লোঁ, শিৱ মন্দিৰটোত সোমাই দিলোঁ। শিৱ মন্দিৰটোত সোমাই দিয়াৰ লগে লগে সি দূৰত মিল এটা আছিল, মিলটো কিনাৰত ৰখি দিলে। মিলটো কিনাৰতে সি ৰখি দিলে। মিলটো কিনাৰত ৰখি দিয়াৰ পিছত সি মোক মাত লগাইছে তাত, পুনিৰাম ব'ল জাল চাই আহোঁ আকৌ। সেনেকৈ কৈ সি এটা বেয়া কিৰকিৰণি হাঁহিৰে এটা হাঁহি মাৰিলে। মোৰ বুকুখন ধম ধমকৈ বজিব ল'লে। আৰু মই মোৰ ঘৰৰ পৰা বাছ 20-25 মিটাৰ দূৰতহে আছিলোঁ, কিন্তু ঘৰৰ চব সেইফালে জেওৰা দিয়া আছিল আৰু তাঁতি বাঁহ লগোৱা আছিল আৰু নঙলা দিয়া আছিল। মই দৌৰিও ঘৰত সোমাব নোৱাৰোঁ। মই সাহ কৰি মন্দিৰৰ ভিতৰলৈ ওলাই আহিলোঁ। ওলাই আহি লাহে লাহে সি মোৰ পিছে পিছে আকৌ আহি মই নঙলাডাল খুলি ঘৰৰ ভিতৰত সোমালোঁ। চোতাল পালোঁ। জমিনত সোমোৱাৰ পিছত চোতাল পোৱাৰ পিছত মই দেখিলোঁ সি আহি পেলাই বাটত ৰখি আছে। বাটত ৰখি সি হাঁহি আছে। তাৰপৰা কৈছে সি, পুনিৰাম আকৌ জাল চাবলৈ আহিবি কাইলৈ, আকৌ লগ পাম তোক। মোক বুকুখন ভয়ত ধাম ধুম ধান বানা মিলৰ নিচিনা কঁপিব লৈছে। মই টিপটাপ মাৰি বাহিৰৰ ৰুমত মই শুওঁ, দৰ্জাখন খুলি মই ভিতৰলৈ সোমাই গ'লোঁ। সোমাই কাপোৰ লৈ, গৰমতো কাপোৰ লৈ মই শুই দিছোঁ। যেতিয়া মই শুলোঁ মোৰ টোপনি অহা নাই। প্ৰায় সেইখিনি সময়ত 2টামান সময় আছিল মোৰ আইডিয়া, 2-1.5টামান সময় আছিল। মই শুলোঁ, বহুত সময় থকাৰ পিছত মোৰ টোপনি আহিল। টোপনি অহাৰ পিছত মই শুলোঁ। তেতিয়া চৰাই চিৰিকটিবিলাকে উঠিব লৈছে, ডাউক চৰাই কেকা চিঞৰিব লৈছে। আৰু তেতিয়া সেই মোৰ লগতো আহি পেলাই মোক দৰ্জাখনত ধাম ধাম মাৰি, ঐ পুনিৰাম ব'ল জাল চাব যাব লাগে, এই পোহৰ হৈ গ'ল পুনিৰাম, উঠ। সি 4-5বাৰমান মাতাৰ পিছত মই উঠিলোঁ। উঠি মই বোলো, তই মোক তোৰ নামটো কি কচোন। সি নামটো ক'লে। নামটো কৈ আছোঁ, মই ওলাই আহিলোঁ। সি কৈছে, আৰে নাম সুধিলি আজি তই মোক, কি নতুন কথা, জাল চাল চোৱাৰ কথা বাদ দেচোন। বোলো মোৰ গাটো ভাল নহয়। কি হ'ল? মোৰ গাটো জ্বৰ লাগিছে। সি মোৰ গাটো লাগি চালে, মোৰ জ্বৰ বহুত বেছি জ্বৰ। কি হ'ল? বোলে তই জাল চাই আহ, তাৰপিছত কথা পাতিম। তই মোৰ জালকেইখনো চাই আহিবি। সি তাৰ নিজৰ জালকেইখনো চালে, মোৰ জালকেইখনো চাই গোটেই মাছ চাছ লৈ জালে চালে আহি ঘৰ পালেহি। আহি ভাবিছে কি হ'ল ক। মই তাক তেতিয়া সেই কথাখিনি ক'লোঁ। ৰাতি নেজানিছিলোঁ কেইটা বাজিছিলে, কিন্তু সেইখিনি সময়ত জোনটো একদম মাথাৰ ওপৰত আছিলে। আৰু তোৰ মাতেৰে কোনোবা এটা আহি পেলাই মোক মাতি মোক ক'লে জাল চাব ব'ল। মই টোপনি আশামুখতে উঠি আহি গ'লোঁ। যাই পালোঁগৈ। পোৱাৰ পিছত মোক সি এনেকৈ পানীত নমাব বিচাৰিছিলে। তেতিয়া সি ক'লে, আৰে তোক দেখোন ঘোঁৰা বাঘে পাইছিলে, তই ভাল বাছিলি, পানীত নামি যোৱা তোক মাৰি পেলালে হয় সি। মই তেতিয়া কথাটো শুনি আৰু মোৰ একদম গাটো মানে এনেকুৱা লাগিছে যেন মই মৰিমহে এতিয়া। তাৰপিছত মোৰ এনেকুৱা বেয়া অৱস্থা হৈ গ'ল, মোৰ জ্বৰ হৈ গ'ল। সেনেকৈ গ'ল দিনটো। যোৱাৰ পিছত দেউতাক ক'লোঁ, মায়েক কোৱাৰ পিছত দেউতাই মোক ক'লে, কি হৈছে ৰ ঔষধ পাতি আনি দিম। ঔষধ পাতি সহজে পোৱা নাযায় তেতিয়া দিনত। তাৰপিছত থাকি
প্ৰায় ৰাতি 9টা 9:30মান হৈছে। ভাত পানী খাই চব শুলে। খোৱাৰ পিছত ৰাস্তাপে আকৌ সেইদিনাখন ৰাতিও একেটাই মাত, পুনিৰাম ব'ল জাল চাব যাওঁ। সেনেকৈ প্ৰায় 3 দিন 4 দিন এসপ্তাহমান মাজে মাজে সি আহি সেই মিলটো কিনাৰৰ পৰা মাজত এটা ৰাস্তা আছিল, ইটো চাইডৰ সিটো চাইডে, সেইখিনিপে কেতিয়াবা মাতে, পুনিৰাম জাল চাবলৈ। মই সেনেকৈ থাকি প্ৰায় বহুত বেয়াকৈ বেমাৰ হৈ গ'ল। হোৱাৰ পিছত ঔষধ পাতি খাইছোঁ, ডক্টৰ তেখেত জনাই মোৰ ভাল নহয়। তেতিয়া মই সেই কথাটো মোৰ লগতে মা দেউতাহঁতক ক'লে, এনেকুৱা তেনেকুৱা হ'ল, তেতিয়া সিহঁতে অনুভৱ কৰিলোঁ ইয়াক বাহিৰৰ বস্তু চাট পৰিলে। সেইটো কোৱাৰ লগে লগে এজন বাবা এজনৰ ওচৰত লৈ গ'ল, কবিৰাজনৰ ওচৰত লৈ যোৱাৰ পিছত কবিৰাজনে ঝাৰ ফুক কৰিলে। ঝাৰ ফুক কৰাৰ পিছত এডাল দোল দিলে। দোলডাল ক'লে এডাল দোল পিন্ধি থাকিবি, এডাল দোল পিন্ধি থাকিলে তোক একো কৰিব নোৱাৰে। তাৰপিছত এটা তাবিজ দিলে, তাবিজটো পিন্ধাই দিয়াৰ পিছত 2-3 দিনৰ পিছত সেই সম্পূৰ্ণ মোৰ বেমাৰ চেমাৰ যি য'ত আছিলে ভাল হৈ গ'ল, আৰু সেইটো বস্তুটোৱে মোক মাত দিবলৈ বাদ দিলে। সেনেকৈ কৈ সেই গোটেই কথাখিনি মোক মোৰ জেঠুৱে কৈছিল। আৰু জেঠুৱে এজন সম্পূৰ্ণ সাধাৰণ মানুহ আছিল, কেতিয়াও মিছা কথা কোৱা নাছিল। আৰু এই ঘটনাটো মই জেঠুৰ মুখৰ পৰা শুনিহে আপোনালোকৰ সন্মুখত শ্বেয়াৰ কৰিলোঁ। যদিহে ঘটনাটো শুনি ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকৰ মাজত যদি কোনোবা এনেকুৱা ধৰণৰ ঘটনা থাকে মোক প্লিজ আপোনালোকে তাত মেছেজত কণ্টেক্ট নম্বৰটো দি দিব। মই আপোনালোকক নিজে ফোন কৰিম, নহ'লে মই কণ্টেক্ট নম্বৰ দিম, আপোনালোকে ফোন কৰিব পাৰিব। আৰু আপোনালোকৰ জীৱনত যদি কেতিয়াবা এনেকুৱা ঘটনা হৈছে নিশ্চয় আপোনালোকে এই চেনেলটোৰ যোগেদি ৰাইজৰ সন্মুখত প্ৰস্তুত কৰিব পাৰিব। আৰু যদি আশা কৰোঁ আপোনালোকে চেনেলটো চাই ভিডিঅ'টো চাই ভাল পাইছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বুলি আশা কৰোঁ। এতিয়ালৈকে এৰিছোঁ, আকৌ এনেকৈ নেক্সট এটা ভিডিঅ'ত আমি লগ পাম। ধন্যবাদ। জয় আই অসম।